সঁহাৰি যথেষ্ট ভাল। কেৱল আমাৰ বিৰোধীবিলাকে এটাই কেম্পেইন আছিল তেওঁলোকৰ যে নৱসেনা আৰু নাই, টৰ্চলাইট আৰু নাই, গতিকে আপোনালোকে হয় নাঙল নহয় ট্ৰেক্টৰ দিব, ট্ৰেক্টৰৰ পাৰ্টি কয় ট্ৰেক্টৰ দিব লাগে, নাঙল পাৰ্টি কয় নাঙল দিব লাগে। আকৌ বিজেপিৰ কেইটামান নেতা আহিছে দিছপুৰত, তেওঁলোকে কৈছে যে কি কয় পদুম ফুলৰ জেগাত ট্ৰেক্টৰ দিব লাগে। এতিয়া কথাটো হ'ল যে তেওঁলোকৰ প্ৰচাৰ বেলেগ একো নাই। সেইকাৰণে আমাৰ এটা কথা ভাল হৈছে, আমি যেতিয়াই ৰাইজৰ ওচৰলৈ গৈছোঁ যে দেখিছে নৱসেনাক দেখিছে, আমাৰ কেণ্ডিডেট ইঞ্জিনিয়াৰ বিনিতা ডেকাক দেখিছে, আৰু লগতে আমাৰ কৰ্মকৰ্তাসকলক দেখিছে যে তেওঁলোকে ৰাইজে ভুলটো ভাগিছে। কাৰণ ৰাইজে ভাবিছে টৰ্চটো আছে, আৰু চবেই এটা কথাই জানে যে টৰ্চটোত ভোট দিলে সেইটো বিনিতা ডেকাৰ নামটো থাকিলেও নৱসেনাতে ভোট যাব। কাৰণ নৱসেনা ৰাইজৰ লগত আছে, ৰাইজৰ লগত থাকিব, তেওঁ MP থাকক ডাঙৰ কথা নহয়। হয়, তেওঁলোকে ষড়যন্ত্ৰমূলকভাৱে MP তেওঁলোকে কেঞ্চেল কৰাৰ কাৰণে যিখিনি কৰিব লাগে কৰিছে, কিন্তু ৰাইজৰ মনোমতো কৰিব নোৱাৰে। আৰু আমাৰ সবাইৰে এটা কথা যে কমচে কম এমপিত পাৰ্লিয়ামেণ্টত আমাৰ মানুহ লাগিবই। ইয়াত কোনো কাৰণে ট্ৰেক্টৰ নাঙল যাতে যাব নোৱাৰে তাৰ কাৰণে চবৰে ব্যৱস্থা। আৰু বিশেষকৈ মই আমাৰ সাধাৰণ ৰাইজক ধন্যবাদ দিছোঁ। ইয়াত বহুতে হিন্দু মুছলিম কিবা কিবিলাক পলিটিক্স কৰিব গৈছে, কিন্তু আমাৰ যেতিয়া ৰাইজে চাহ দোকানত চাহ খায় সকলো মিলি কিনে এও সোধে যে তোমালোকৰ কেনেকুৱা, মুছলিম হ'লে তেওঁ কৈ আমাৰ ফালে ঠিকে আছে, ৰাজনৈতিক ঠিকে আছে, আদিবাসী ঠিকে আছে, তেতিয়া বেংগলী ঠিকে আছে। গতিকে এই ধৰণৰ যিটো কেম্পেইন, আৰু আমাৰ কোনো আদেশ নিৰ্দেশ নোহোৱাকৈ তেওঁলোকে কেম্পেইন কৰিছে, সেইটো খুব ভাল কৰিছে। আৰু কোকৰাঝাৰ কেম্পেইনটো তেনেকুৱা মই যিমান দূৰ পাৰোঁ কেণ্ডিডেটৰ লগত চেষ্টা কৰিছোঁ। আমাৰ আব্দুল বাছাৰ ছেক্ৰেটাৰী আৰু গোটেই আমাৰ মণ্ডল চেণ্ট্ৰেলৰ মানুহখিনি গোটেইখিনি আছে, লাগি আছে। মই ভাবোঁ আৰু 5 দিন 6 দিন আমাৰ আছে। এইবাৰ নিশ্চিতভাৱে কোকৰাঝাৰত যদি 2014 চনৰ আমি কৈছোঁ ৰাইজক যে নৱসেনাৰ প্ৰতি যিটো অন্যায় কৰিলে, আপোনালোকৰ ওপৰত যিটো অন্যায় বিচাৰ কৰিলে, তাৰ প্ৰতিশোধ কেৱল EVM-ত। গতিকে 14ত আমি 52% ভোট পাইছিলোঁ, এইবাৰ 1% হ'লেও ভোট যাতে বেছিকৈ পাওঁ, এইটো আমাৰ সংকল্প। সেইটোলৈ যুঁজিছে। আৰু দেখিব যে প্ৰচাৰ অলপ সেমেকা হৈ আছে, যদি অহা 3-4 দিনত কোকৰাঝাৰত একদম ধূলি উৰি যাব। স্যার, ইতিমধ্যে অবরোধ সুরক্ষা সমিতি প্রস্তাব মানে উজ্জ্বল করছে বলে কৈছে, কি কবে আপনি মাধৱ প্ৰাথমিক কৰিব, ঠিক আছে। ললিত হেমব্ৰম ডাঙৰীয়া সিদিনা আমাৰ লগত গৈ কিনে ৰাইজক কৈছে যে চাওক UPPL VCDC চেয়াৰমেন একজনে আমাৰ প্ৰায় 28 বিঘা আদিবাসী মানুহৰ মাটি কি কৰিছে, তেওঁলোকে সম্পূৰ্ণ অবৈধভাৱে নিজৰ নাম কৰি লৈছে। 13খন ট্ৰেক্টৰ ফেৰেংগাৰ মানে চিপাহীবিলাকে আমাৰ আদিবাসী ভাই কাঠ লৈ অনা, তেওঁলোকক ভাঙি চিঙি মানুহ ধৰি মেলি লৈ গৈছে। বালাগড় একেলগে আছে। অৱৰোধ শিক্ষা সমিতিৰ কোন বুলি ক'লে প্ৰশ্নটো প্ৰথম আহিব যে অৱৰোধ শিক্ষা সমিতিক একজনে মানুহ আছে নৱসেনীয়া, যাৰ কাৰণে অৱৰোধ ৰাইজৰ কাৰণে স্বাৰ্থৰ কাৰণে লাগি থাকে। গতিকে তেওঁলোকে নৱসেনা নমিনেশ্যন কেঞ্চেল হৈছে। তেওঁলোকে ভালকৈ জানে যে অৱৰোধ শিক্ষা সমিতি গঠন কৰা GSP দল, সেই দলৰ কেণ্ডিডেট আছে। সেইকাৰণে কৈছোঁ যদি কোনোবা নিজৰ সিদ্ধান্তৰ পৰা বাহিৰত গৈছে, সি কোনোবা ললিত হেমব্ৰম কোনোবা XYZ, সি অৱৰোধৰ মানুহ হ'ব নোৱাৰে। আজি ললিত হেমব্ৰম ডাঙৰীয়াই সিদিনা মাত্ৰ 5 লাখ টকা তেওঁ লৈছে শ্বহীদৰ নামত। কাৰণ তেওঁলোকৰ পৰিয়ালৰ মানে তেওঁলোকৰ খুৰাকৰ পৰিয়ালৰ প্ৰায় 12-13 জন মানুহ নিহত হৈছিল। সেই পইচাটো ললিত হেমব্ৰমে লৈছে। যদি তাৰ কাৰণে তেওঁ কৈছে যে নৱসেনাৰ মানে কি কয় আমাৰ কি কয় GSP কিন্তু ছাপৰ্ট নাই, তেতিয়া তেওঁলোকৰ বেলেগ কথা। যদি সেইটো দিয়াৰ কাৰণে, কাৰণ সেইটো তেওঁ কিন্তু এনেই পোৱা নাই, তেওঁৰ খুৰাকৰ গোটেই পৰিয়ালটো শেষ হোৱাৰ পিছত কোনো নাই কাৰণে ললিত হেমব্ৰমে পাইছে। মইতো ভাবিছিলোঁ যে সঁচাকৈ শ্বহীদক সন্মান তেওঁলোকে দিছে, কিন্তু ললিত হেমব্ৰম যদি কিনা কাৰণে দিছে মই নাজানো। সেইকাৰণে কৈছোঁ যদি কোনোবা অৱৰোধ নামত দালালি কৰিছে, তেওঁলোকে সিদ্ধান্তৰ বিৰুদ্ধত গৈছে, তেওঁ কেতিয়াও অৱৰোধ হ'ব নোৱাৰে। সি XYZ যিয়ে নহওক, মাধৱ প্ৰাথমিক জেনেৰেল ছেক্ৰেটাৰী হয়, তেওঁ এইটো যে ভালকৈ জানে। তেওঁ খোলাকৈ কৈছে যে আমি যিহেতু গোটেই এজেণ্ডাটো অৱৰোধ গোটেই এজেণ্ডাটো গণশিক্ষা পাৰ্টিৰ নামত আছে, গতিকে এজেণ্ডা ভিত্তিত আমি ছাপৰ্ট দিছোঁ। গোটেই মাইনৰিটি সংগঠনবিলাকে কৈছে যে আমি কোনো কাৰণতে মাইনৰিটি বিৰোধী এজেণ্ডা থকা UPPL VPP আমি ভোট দিব নোৱাৰোঁ। তেতিয়াহ'লে অৱৰোধ শিক্ষা সমিতি কেলেই ছাপৰ্ট উইথড্ৰ কৰা বুলি কৈছে? তেওঁলোকে কাৰ কথা শুনি কৈছে, কাৰ পৰা টকা পইচা লৈছে, খোলাকৈ ক'ব লাগিব। নহ'লে কি আছে তেওঁলোকৰ সিদ্ধান্ত? কি UPPL VPF কি তেওঁলোকৰ কি গাঁও গঠন কৰিব? যি জয়ন্ত বসুমতাৰী তেওঁলোকে গাঁও গঠন হোৱালৈকে 2000 গাঁও আকৌ সোমোৱাৰ কথা কৈছে, তেওঁক কি ভোট দিব লাগিব? যি আগ্ৰহ মহিলাৰ এই খাম্পা বৰগোহাঁই 17 বছৰ শাসনৰ আছিলে, 1 টুকুৰা মাটি নিলে। সিদিনা ললিত হেমব্ৰমে চিঞৰি চিঞৰি কৈছে যে আজি 15,000 লোকক পাত্তা দিয়া হ'ল, মাত্ৰ আদিবাসী 2জনক পাত্তা দিয়া হ'ল। ক'ত গ'ল সেই ললিত হেমব্ৰম? সেইকাৰণে কৈছোঁ যে এই ধৰণৰ কথা মিডিয়াত কৈ নিজৰ মানে মুখত নিজে থুৱাই নল'ব। বিনিতা ডেকা কেণ্ডিডেট, তেওঁ স্কলাৰ হয়, ইঞ্জিনিয়াৰ হয়। আমি এটা কথাই কৈছোঁ বিনিতা ডেকাৰ পৰা
যে বিনীতা ডেকা সদায় ৰাইজৰ লগত থাকিব লাগিব। ৰাইজে তেওঁক এইখিনি মৰম হেৰি দিব যদি নৱসৰণে যদি ৰাইজৰ লগত থাকে। তেওঁ কমিটমেণ্ট কৰিছে, সেইকাৰণে আমি বিনীতা ডেকাক আমি ৰাইজৰ লগত পৰিচয় কৰাইছোঁ, কেণ্ডিডেট বনাইছোঁ। তেওঁক আমি ৰিক্ৰুইট কৰিছিলোঁ যাতে ডেকা ল'ৰা ছোৱালী আৰু মহিলাসকলক বা হেৰি সহায় কৰিব পাৰে, কোনোবাই কিবা এটা সংস্থাপন কৰিব পাৰে, তাত যাতে তেওঁ সহায় কৰিব পাৰে। আজি ভাল হ'ল, তেওঁ MP হ'লে ইয়থ জেনেৰেশ্যনৰ লগত তেওঁ কাম কৰিব।